গুড মৰ্নিং আৰু আজি বিজনৰ পৰা ভিডিঅ'টো আৰম্ভণি কৰিছোঁ। মইনা আৰু মই আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আগৰ ভিডিঅ'টোতো দেখিলেই ভণ্টিহঁতৰ ঘৰত আছোঁহি আৰু সেইকাৰণে আজি ভিডিঅ'টো আৰম্ভণি কৰি দিছোঁ ন। এইফালে মইনা আৰু মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চব শুইয়ে আছোঁ, এতিয়া উঠিম আৰু মই বোলো উঠাৰ আগতে ভিডিঅ'টো আৰম্ভণি কৰি লওঁ। মানে মইনা হাই কৰি দিওঁ। গা চা ধুই মেলি আজৰি হ'লোঁ। মইনাৰ লগতে আছোঁ। মইনাই গা নাই ধোৱা, চবেই গা ধুলে, অকল মইনাই গা নাই ধোৱা ন। তুমি গা নাই ধোৱা, কেলে নাই ধোৱা? এয়া ৰাতিপুৱা বোলো ভাতকেইটা ময়ে বনাই দিওঁ বুলি ভাতৰ লগত লাগিছোঁহি। এইপিনে বিলাহী আৰু বেঙেনা পুৰি আছোঁ। ঠাণ্ডা দিনত পুৰা খাই ভাল লাগে পিটিকা। আৰু কালি হাঁহ মাংস অনা আছিলে যে তাৰে অলপ আছিলে, বনাই দিছোঁ আৰু খাই মেলি ওলালোঁ ফুৰিবলৈ বুলি। আমি এতিয়া ফুৰিবলৈ আহিছোঁ। ওচৰতে পেহী ঘৰ আছে, পেহী ঘৰলৈ আহিছোঁ। গোটেইকেইজনীয়ে আহিলোঁ ফুৰিবলৈ বুলি। আচলতে ভণ্টি পৰিয়ালৰ কেইঘৰ অহা হোৱাই নাছিলে, সেইকাৰণে বোলে ব'ল যাওঁ বুলি ক'লে, সেইবাবে আহিলোঁ। আৰু আমাৰ পেহীও ইয়ালৈকে বিয়া হৈছে, মানে একেবাৰে পৰিয়াল আৰু সিহঁতি ওচৰা ওচৰি। এয়া পেহী ঘৰ আহি পালোঁহি। পায়ে দেখিছেনে, পেহী ছোৱালীজনীয়ে মানে আমাৰ ঈশানক লগ পাই বহুত বেছি ভাল পাইছে আৰু সৰু ল'ৰা ছোৱালীক লগ পালে এনেও ভাল পাই যে, আৰু সিও পূৰা খেলিবলৈ লাগিছে। আৰু দেখিছে তাৰ মুখখন, ভিডিঅ' কৰি থকা দেখি চাইছে। এইফালে পেহী মাক মানে আইতাও আছিলেহি, লগ পাই ভিডিঅ' অকণমান কৰিছোঁ, তাকে হাঁহিছে। মানুহ আছেহি তন আৰু এইফালে পেহী ঘৰত ভাত খাবলৈ ক'লে, ভাত বনাই মেলি আচলতে ৰেডি কৰি থৈছিলে আমি আহিম বুলি কোৱাত। আৰু এয়া এতিয়া ভাত খাবলৈ বহিছোঁ আৰু দদৌৰা খাইছে। সেইফালে আমিও এতিয়া ভাত পানী খাই মেলি লওঁ। আজি অকল গাঁও ফুৰাই হৈছে আৰু আজি আকৌ এতিয়া ইয়ালৈ আহিছোঁ। এইফালে আকৌ এঘৰত আহিলোঁ আৰু যিহেতু প্ৰথমবাৰ আহিছোঁ সেইকাৰণে পৰিয়ালৰ যিকেইঘৰ আছিলে গোটেই কেইঘৰতে সোমাইছোঁ আৰু সকলোৱে ঘৰতে চাহ একাপ খাই আৰু চাহ একাপ খাইছোঁ। লগতে ঢেৰ কিবা কিবি দি দিছে, পেট মানে পূৰা ফুৰ্তি হৈ গৈছে আৰু সকলোৱে ঘৰত সোমাই মেলি এতিয়া ঘৰলৈ বুলি আহিছোঁ। দেখিছেনে সন্ধিয়াই হ'লহি আৰু এতিয়া ঘৰলৈ যাওঁ। আজি দিনটো ফুৰি মেলি এতিয়া ঘৰ পাইছোঁহি, মানে আন্ধাৰে হ'ল আহোঁতে ভণ্টিহঁতৰ গোটেই ঘৰখিনি ঘূৰোঁতে দেৰি হৈ গ'ল। আৰু ইয়াৰ মাত শুনিছে নহয়, ইয়ে আজি কথা ক'ব, মানে মোক ক'ব নিদিয়ে। পৰিয়ালৰ মানুহ মানে যিমান কেইঘৰ আছিলে প্ৰত্যেকৰ ঘৰতে সোমাইছোঁ, নকওঁ আৰু ইয়ে ক'ব বাকীখিনি আপোনালোকে শুনক। বুজি পাইছে নহয় আপোনালোকে, সেইটোৱে আৰু ইয়ে কৈ দিলে, আপোনালোকে বুজি পালে নহয়। পিছত কৰি আছোঁ। বাই বাই দিদা, বাই বাই, বাই বাই, বাই বাই, টেক দে, বাই বাই, বাই বাই, বাই বাই, বাই বাই। ৰাতিলৈ দেউতাই আকৌ হাঁহ মাংস আনিলে, লগতে ব্ৰইলাৰো আনিলে, তাকে বনাব লৈছোঁ। বনাই মেলি থাকোঁতে আকৌ ইয়াৰ ওচৰলৈও এপাক আহিছোঁ। বেটাই অকলে অকলে এনেকৈ খেলি থাকে, একো আমনি নাই মানে। বিচনাত শুৱাই থৈ দিলে আৰু নিজে নিজে এনেকৈ কথা পাতি খেলি থাকে আৰু ডাঙৰো হৈছে।
চাহ তাহ খাই মেলি এতিয়া মই বহিছোঁ মানে বহিবলৈ আহিছোঁ আৰু ভণ্টিয়ে বনাই আছে ভাত ভিডিঅ' কৰা নহয়ে থাকিয়ে যায় ন আৰু এইফালে আমাৰ মইনা গুড মৰ্ণিং কৈ দিয়া মইনা বাবা দিদা বাবা আপোনালোকে চাহ তাহ খালেনে আপোনালোকে চাহ তাহ খালেনে আমি খালোঁ দেই ন আমি খালোঁ দেই আৰু ভিডিঅ'টো মানে বৰ বিশেষ কৰা নহয় যিখিনি পাৰোঁ আৰু কৰিছোঁ মানে থাকিয়ে যায় কৰিবলৈ ভিডিঅ' কৰি আছিলোঁ যে এনেকৈ পাহৰিয়ে যাওঁ আৰু মইনা ডাঙৰ হৈছে দেখিছানে ডাঙৰ হ'ল লেতেৰা হৈ আছে সিহঁতে ফ্ৰেঞ্চবিন বনাব লৈছে মালাবি দিবি খাব লৈছোঁ ভাত আৰু এইফালে এতিয়া দাদা এজন আহিছিলে ভণ্টি মানুহজনে এয়া কিনি দিছে বহুত দিনৰ পিছত এইবিলাক সৰু বাচ্চা নিচিনাকৈ খাব লৈছোঁ দেখাম দেই কাগজখনৰ ভিতৰত কি আছে মানে আমাৰ সেইটো চাইডে নিবিহে Amal. Ini baru saja. Pasta. Ini kayak moti habis. Aku খাব নাপায় মইনা ইফালে সন্ধিয়ালৈ আকৌ চাহ কাপ খাব ল'লোঁ মা গৈছিল ট্ৰেইনিঙলৈ তাকে আলু চপ লৈ আনিছে তাকে বোলো চাহৰ লগতে খাওঁ আৰু এইফালে ৰাতিলৈ দেউতাই আকৌ গাহৰি মাংস আনিলে আজি বোলো ভণ্টিকে বনাব দিলোঁ যিহেতু আমি কালিলৈ যামগৈ সেইবাবে তিনিজনী পাকঘৰত সোমাই পূৰা কথা পতাত ব্যস্ত হৈ গৈছোঁ যিহেতু সদায় নাপাওঁ এতিয়া ভাত পানী খাই মেলি মইনা আৰু মই শুবলৈ আহিলোঁ আৰু ভিডিঅ'টো কালিৰ পৰা কৰি আজিহে শেষ হৈছেগৈ কিমান কি দেখাব পাৰিলোঁ নাজানো যিমানখিনি পাৰিছোঁ কৰি ৰাখিছোঁ তাকে আপোনালোকলৈ আগবঢ়াই দিছোঁ আৰু আজি ভিডিঅ'টো ইমানখিনি আছিলে কেনেকুৱা পালে কি জনাব আৰু আজি মইনা আৰু মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ যদি ভাল লাগে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব বাই 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 আৰু এই ভিডিঅ'টো আচলতে কৰা দিন হ'ল আগৰ ভিডিঅ'ত দেখিছিলে যে ভণ্টিহঁতৰ ঘৰলৈ গৈছিলোঁ তেতিয়াই কৰা ভিডিঅ' হয় কিন্তু মই এডিট নকৰাকৈ থৈ দিছিলোঁ এডিট কৰা এলাহতে আছিলে কিন্তু ভাবিলোঁ নাই ভিডিঅ'টো কৰিছোঁ যেতিয়া দি দিওঁ আৰু তেতিয়া থাকি যাব সেইকাৰণে ভিডিঅ'টো আজি এডিট কৰি মেলি আপোনালোকলৈ আগবঢ়াইছোঁ কেনে পালে জনাব আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে আপোনালোকে মোক মৰম দিব আৰু অকণমান আশীৰ্বাদ কৰিব যাতে অকণমান আগবাঢ়ি যাব পাৰোঁ তেনে আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ' সৈতে মই আপোনালোকক লগ পাম